না কি বিস্কুট বিস্কুট থাকলে দিয়া পারলি হয় আজি আমি এটা খানা খাম আমার বেশি বেশি যাবি ললি দিম জানি কি এই তুমি আকৌ উলমি থাকবে না যা তাড়াতাড়ি আৰু গাইছ এই জুই জুই ধৰা মানে বতাহ দি আছে এই এফালে নাৰায়ণ বে পঠাইছো গাইছ কি হব আৰু বাকী কিছে এফালে গেছি মন্দিৰৰ কাষত হে গাইছ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলে ভালে আছে তাৰমানে এটা মানে আমাৰ মহান খানা হব এটা এফালে বেৰাটো আমাক মানে লৈ আহিল আৰু ইও আহিল এফালে কি হব খানা হব নে কি আছে খানা হব খালি যাব আৰু টাইম কেইটা আছে জানো ভিডিঅ' বাজি খানা এতিয়া ভিডিঅ' বাজিয়ে গেল কিন্তু আমাৰ আকৌ যোগাৰে হোৱা নাই গাইছ কি কব আমাৰ মানে খানাটো আৰু বেলেগ খানা আৰু এখন আপোনালোকে এইটো মন্দিৰৰ নাম ধৰি আছে দেখাই পাইছে আৰু এতিয়া যাই লওঁ যাই পেলাই কি যোগাৰ কৰিব লাগে আমি চাওঁ আৰু কি হয় আৰু গাইছ কথা এটা হওক কি হবে মানে চিন্টু আৰু হিমাংশু দাদা ৰখি আছে আমি অলপ আগে যাই আগে নজবাব পাৰে আমি সেইকাৰণে সেইফালে দি যাওঁ না ৰাস্তা দহি দিব পাৰে না বেয়া অপচন আমি অলপ বেলেগ চাইডে যাই পেলাই হিচিকে ডাইৰেক্ট পথাৰ ওলাম সেইটো আমি মানে অলপ বেলেগ চলি এতিয়া যাই লওঁ যাই পেলাই আপোনালোকক কি কৰো দেখাই আছো চাই থাকবো একদম পুৰা ধুনীয়াকে আৰু গাইছ এতিয়া মানে আহি পালো আমি হিচিকে তোৰ ঘৰ এফালে লুকেছি গাইছ কি কব এতিয়া মানে আমাৰ আকৌ যোগাৰ হোৱা নাই মানে চিনটো খাই মানে মাংসটো দিম বুলি কৈছি বাকী আমি খিনি যোগাৰ কৰিব লাগিব এফালে এই দুটা আছে ইয়াতে কি হব আজি এ টাইম কিমান হলে 2টা মান বাজিল না 2টা হল্লা হ'ল গাইছ আহি গেল কুকুৰটো ৰিঅ নেকি কি নাম এইটো কি কুত্তা আমি হয়না কুকুৰ হয়না কিবা বিস্কুট চিস্কুট থাকলে দিয়া পারলি হয় আজি আমি এটা খানা খাম আমার বেশি বেশি যাবি ললি দিম জানি কি এই তুমি আকৌ উলমি থাকবে না যা তাড়াতাড়ি বান্দার নিচিনা উলমিনি কুকুৰটো ভাল লাগছে লৈ জানি কি লৈ যাব পাৰি কিন্তু আৰু গাইছ বহুত টাইমৰ পিছত মানে 1 ঘণ্টামান ৰখছো আহি বেছি কথা সৰু তৰু লৈ নাই আছে আৰু কেইটামান চলি আহিবে আৰু আহিবে আছে আৰু গাইছ আহি পালো আমি খানা খোৱা জাগা আৰু এফালে মানে জুই জুই ধৰিব লাগিব আৰু মই বনবা লাগব যেহেতু কোনো নাজনে আৰু বনবা মই বনবা লাগব গাইছ কি কব আৰু এই বাকী কিটা আছে আৰু আমাৰ এইগিলা যোগাৰ চোগাৰ ধুনীয়াকে এইখিনি কৰি লওঁ আৰু জুইটো ধৰছো আৰু লাহেকে হচি আৰু গাইছ এই জুই জুই ধৰা মানে বতাহ দি আছে এই এফালে নাৰায়ণ বে পঠাইছো গাইছ কি হব আৰু বাকী কিছে এফালে গেছি মন্দিৰৰ কাষত বাকী কিন্তু আপোনালোক এটা কথা কৈ দিওঁ মানে সেইখিনিত মানে ইয়াৰ পৰা এইখিনিত মানে বনবা নালগে আৰু মানে যিহেতু মানে মন্দিৰ আৰু এইখিনিত বনবা পাৰি আপোনালোকে দেখাই পাইছে আপোনাৰ মানে খানা চানা খাই মানে লগৰ ছোৱালীগিলা বা জনী আহে আৰু খানা চানা এটা খাব পাৰে বাকী একদম এডাল বগৰী এডাল আছে ধুনীয়া আৰু এই বাকী কিছে গেছি পলচি গাইছ আমি এতিয়া বনবা লাগব আমি দুই নে কি এতিয়া জুইটো ধৰি লওঁ গাইছ আৰু গাইছ এতিয়া মানে আমাৰ কাম চাম কৰি আছে এফালে আজি কোন লাগছি যে কাম কৰাত কাম করছে নেকি দেখলে কথা করছি মই কোন লারা নাইলে ঘর সরসলি মাটি গেলে খানা খাওয়া গিলা এনা আছে আরে বলে এই বই আছে সা এ গাইস কাম করি করি অবস্থা দে অবস্থা গরু পানি হয়নি তার মধ্যে কাম আরো তো গাইস ইটা মানে ভাতটো বই দিছে এফালে আৰু এফালে মাংসটো বই দিম তাৰপিছত হৈ যাব আৰু গাইস ইটা খানা আমাৰ হৈ গেল ৰেডি এফালে আপোনালোকে চাব পাৰে ধুনীয়া কালাৰ হৈছে জাননি কোন মানে আৰু কোন জানে না এফালে ইন্দে দুটা ফাৰ্ষ্টবাৰ আৰম্ভ কৰিছি আমাক কি গামছা লাগে তোমালোকক সেই কি কম তো গাইছ এতিয়া আমি বেছি দেৰি নকৰো আমাৰ খাব লাগে ধুনীয়াকে এফালে হ'ল গোটাখিনি তো গাইছ এতিয়া আমাৰ গোটা এতিয়া খাই আছে চবে কেনেকুৱা আছে মজা নে মজা তো গাইছ এফালে লৈ লৈছো মই বহিছো এতিয়া খাই লওঁ খাই পেলাই আপোনালোকক পুৰা লগ পাইছো আৰু গাইছ এতিয়া মোৰ মানে খাওয়া হ'ল মই আহি গলো মুখ চুখ ধোৱা ধুনীয়াকে পানী চানী খালো এতিয়া আপোনালোকে চাব পাৰে এই হুটটো চাক গাইছ মানে এতিয়া গধূলি হ'ল আৰু তো গাইছ আজিৰ ভিডিঅ'টো প্ৰায় এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু যদি চেনেলটোত কোনোবাই নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' গাইছ আজিলৈ বাই বাই